মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাই ভিডিঅ'টো মাৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। কালি মই যিহেতু ঘৰলৈ আহিলোঁ, এয়া আমি দুজনী এতিয়া প্ৰথম ব্ৰাছ কৰিবলৈ লৈছোঁ। আৰু এইফালে হৈছে আমাৰ আগফালৰ পৰিৱেশটো। এয়া পথাৰবিলাক ৰুই হৈছেগৈ চাগে, আপোনালোকক অলপমান ওচৰৰ পৰা দেখাম বাৰু। এইকেইজনী প্ৰথমে আমাৰ গৰুকেইজনী দেখাই লৈছিলোঁ, ৰঙিলী, বগী আৰু এই দুটি পোৱালিও আছে তাহাঁতৰ। আৰু এয়া চাওক আগফালে প্ৰায় ৰুই শেষেই হৈছে, অলপমান আছে। এয়া দেখিছে, এনেদৰে পথাৰবিলাক ৰোৱাৰ পাছত সেউজীয়া হৈ গ'লে দেখিবলৈ বহুত ভাল লাগে। আৰু আমাৰ ঘৰটোত ধুনীয়া বতাহ আহি থাকে। এইকেইটা হৈছে আমাৰ হাঁহকেইটা, ৰাজাকেইটা, আৰু এইখিনি হৈছে আমাৰ ফুলখিনি। বাৰিষা যিহেতু বেয়া হৈ গৈছে, ৰ'দ দিলে মানে ভালদৰে দেখাম বাৰু। এয়া পাপাই পেপাৰ পঢ়ি আছে, এইজনীয়ে ব্ৰাছডাল হাতত লৈ পেলাই চোফাৰতে বহি আছে আৰু ব্ৰাছ কৰি এতিয়া ওলাই গৈছে তাহাঁতি কবিতা আবৃত্তি শিকিবৰ কাৰণে। এতিয়া আমি তাহাঁতি যোৱাৰ পাছত এইফালে ওলাই আহিছোঁ পথাৰলৈ বুলি, যিহেতু তাত ৰোৱনী আহিলে বোলে আৰু সেয়ে জিমলিক বোলে ফটো মাৰি দিব লাগে, সেইকাৰণে এতিয়া আমি পথাৰলৈ আহিছোঁ। প্ৰায় আজি 4 বছৰৰ পাছত এনেদৰে ৰোৱা দেখিছোঁ। আগতে যিহেতু ঘৰত থাকোঁ, সদায় দেখিয়ে থাকোঁ আৰু নিজেও নমা হয় বাৰু। সেয়ে এইবাৰ 4 বছৰ যিহেতু মিলা নাই, সেয়ে 4 বছৰৰ পাছত এয়া বহুত পথাৰত নামিলোঁ আৰু এইফালে ফটো মাৰিবলৈ লৈছোঁ। আৰু ঘৰত আহি এইফালে ৰঞ্জিতে কাটি আছে আম টেঙা, আৰু আম টেঙা খাই লওঁ আমি। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।